নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা হেল্ডি কেকৰ ৰেচিপি লৈ আহিছোঁ, যিটো পিঠাগুড়িৰে বনোৱা হৈছে আৰু ভাপত সিজোৱা হৈছে। এই কেকটো খাবলৈ খুবেই ভাল লাগে আৰু বনাবলৈ একেবাৰে ইজি। মই পিঠাগুড়িৰে বনাইছোঁ কেকটো, পিঠাগুড়ি, গাখীৰ আৰু নাৰিকল মিক্স কৰি। কেকটো বনাবলৈ প্ৰথমে লৈছোঁ 2 কাপ পিঠাগুড়ি। মই ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। 1 কাপ নাৰিকলৰ গুড়ি লৈছোঁ আৰু আধা কাপ লৈছোঁ চেনি। অলপমান নিমখ দিছোঁ, গৰকি 2 চামুচ দিছোঁ। ড্ৰাই ফ্ৰুটছ লৈছোঁ অলপ। ড্ৰাই ফ্ৰুটছৰ ভিতৰত কাজু, কিচমিচ আৰু বাদাম লৈছোঁ। এতিয়া শুকান সামগ্ৰীখিনি ভালদৰে মিহলাই লৈছোঁ। কেকটো বনাওঁতে মই কণী ব্যৱহাৰ নকৰোঁ, গাখীৰেৰে সানিম। গাখীৰ প্ৰায় আধা লিটাৰ লাগিব। এতিয়া গাখীৰেৰে মিশ্ৰণখিনি ভালদৰে বনাই ল'ম। কেক বনাবলৈ মিশ্ৰণটো অলপ ঢিলাকৈ বনাব লাগিব। প্ৰয়োজন মতে গাখীৰ দি লৈছোঁ, প্ৰায় আধা লিটাৰ গাখীৰ লাগিব। কাপেৰে জুখিলে 4 কাপ হ'ব। এতিয়া মোৰ বেটাৰটো বনাই হৈ গৈছে। ইয়াতে 4 কাপ লাগিলে গাখীৰ। এতিয়া আধা ঘণ্টাৰ বাবে মই এইখিনি থৈ দিছিলোঁ। আধা ঘণ্টাৰ পিছত ইয়াতে এতিয়া বেকিং পাউডাৰ মিহলাই ল'ম। মই 1 চামুচ বেকিং পাউডাৰ লৈছোঁ আৰু অলপমান খোৱা ছ'ডা লৈছোঁ। খোৱা ছ'ডা কমকৈ ল'ব লাগে, 1 চিকুটমান লৈছোঁ খোৱা ছ'ডা। এতিয়া আটাইখিনি সামগ্ৰী ভালদৰে মিহলাই ল'লোঁ। এতিয়া কেকটো ভাপত সিজাব লাগিব। এতিয়া এটা পাত্ৰ লৈ লৈছোঁ এলুমিনিয়ামৰ। এতিয়া কেক বনোৱা পাত্ৰ এটা লৈ ইয়াতে তেল সানি দিছোঁ। কেকটো হৈ যোৱাৰ পিছত যাতে সহজতে ওলাই আহে, সেইবাবে অলপমান তেল সানি ল'ব লাগিব। এতিয়া ইয়াতে কেকৰ মিশ্ৰণখিনি ঢালি দিছোঁ। ওপৰতে মই অলপমান কেশৰ মিহলোৱা গাখীৰ দি লৈছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। কেশৰ মিহলোৱা গাখীৰখিনি দি অলপমান লৰাই দিছোঁ। কেইটামান পিস্তা দি দিছোঁ। পিস্তাৰ সলনি চেৰিও দিব পাৰে, চেৰি দিলে দেখিবলৈ খুব ধুনীয়া হয় কেকটো। এতিয়া ফইল পেপাৰ এখনেৰে ঢাকি দিছোঁ। ফইল পেপাৰ নাথাকিলে ঢাকনি এখনেৰেও ঢাকি দিব পাৰে। এতিয়া ভাপত সিজাবলৈ ডাঙৰ চাই কেৰাহী এটা লৈছোঁ। কেৰাহীটোত প্ৰথমে পানী দি লৈছোঁ। পানী দি পানীখিনি উতলিবলৈ দিব লাগিব। আৰু ইয়াতে এটা বাতি দিছোঁ। বাতিৰ ঠাইত ষ্টেণ্ড দিলে বেছি ভাল হয়, ষ্টেণ্ড এডাল দিবও পাৰে। এতিয়া আধা ঘণ্টাৰ বাবে মই ষ্টিম হ'বলৈ দিলোঁ। ষ্টিম হওঁতে গেছটো মিডিয়াম ফ্লেমত দি লৈছিলোঁ। এতিয়া আধা ঘণ্টাৰ পিছত চেক কৰি চাইছোঁ। যদি আধা ঘণ্টাত নিসিজে তেতিয়াহ'লে আৰু অলপ সময় দি ল'ব লাগিব। ষ্টিম কৰোঁতে যদি পানীখিনি শুকাই যায় তেতিয়াহ'লে মাজতে পানী অলপ দি ল'ব লাগিব পাৰে। পানীখিনি শুকাই গ'লে অলপ পানী দি ল'ব লাগিব। এতিয়া কেকটো মই ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত চাৰিওফালে অলপমান কাটি লৈছোঁ কটাৰীৰে। এতিয়া কেকটো উলিয়াই লৈছোঁ। পিঠাৰ গুড়িৰে বনোৱা ভাপত সিজোৱা এই কেকটো খাবলৈ খুবেই ভাল লাগে আৰু বনাবলৈ একেবাৰে ইজি। খুব কম সময়তে কেকটো বনাই খাব পাৰি আৰু বহুত হেল্ডি হয় কেকটো। ইয়াত বাটাৰ বা তেল বেছিকৈ ব্যৱহাৰ কৰা নাই, মাত্ৰ 2 চামুচ ঘি ব্যৱহাৰ কৰি কেকটো বনোৱা হৈছে। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।